example number 10 solution তোমার কোশ্চেনে কোৱা মতে a of 6,1 b of 8,2 c of 9,4 আৰু p of 3 d of p, 3 এই চাৰিটা বিন্দুৰে এটা কি আছে সামন্তৰিক আছে এটো কি আছে সামন্তৰিক আমি জানো যে এটা সামন্তৰিকৰ ভিতৰত যি দুটা কৰ্ণ অঙ্কন কৰিব পাৰি এনেকুৱা কৰ্ণ হয় আৰু আন এটা কৰ্ণ হ'ব কি এটা কৰ্ণ হয় না এই দুটা কৰ্ণৰ এইটো কৰ্ণৰ নাম কি AC এইটো কৰ্ণৰ নাম হল BD সো এই দুটা কৰ্ণই ইটোৱে আন্তক সো এটা বিন্দুত কাটিছে সেম মই বিন্দুটোৰ নাম দিলু O নাম নিদিলে চলিব আমি জাস্ট বুজাৰ কাৰণে দিলু যে এই যিটো বিন্দুত কটাকটি কৰিছে হেতু বিন্দুৰ নাম কি O তেন্তে আমি জনামতে আমি যেটো সামন্তৰিকৰ কৰ্ণৰ ওপৰত ৰুলস জানো হেতু ৰুলসটো কি আছে যে সামন্তৰিকৰ কৰ্ণ দুটাই ইটোৱে আন্তক অৰ্থাৎ পৰস্পৰৰ লগত সমদ্বি খণ্ডিতভাৱে কটাকটি কৰে অৰ্থাৎ এই ভাগ আৰু এই ভাগ কি সমান তেন্তে এই O বিন্দুটো কি বিন্দু AC ৰ মধ্যবিন্দু আকৌ এই কৰ্ণটোৱে এই কৰ্ণটোক সমদ্বি খণ্ডিত কৰে দ্যাট মিন্স DO আৰু BO কি সমান শৰ্তমতে আমাৰ অঙ্কনত অলপ কম বেছি হ'ব পাৰে ম্যাটাৰ নহয় কিন্তু তুমি যদি স্কেল কম্পাস আপটো ইত্যাদি ইউজ কৰি এনেকুৱা সামন্তৰিকৰ চিত্ৰ অঙ্কন কৰে তেন্তে তুমি পাবা BO আৰু DO সমান তেন্তে এই ক্ষেত্ৰত এই O বিন্দুটো কি বিন্দু বুজাব এই BD ৰ মধ্যবিন্দু তেন্তে এই মধ্যবিন্দু এই O বিন্দুটো AC ৰ মধ্যবিন্দু and BD ৰ কি বিন্দু মধ্যবিন্দু তেন্তে এটো মধ্যবিন্দু হয় তেন্তে আমি ইয়াত লিখিব পাৰি কি যে যেহেতু সামন্তৰিকৰ কৰ্ণই পৰস্পৰ কি হয় সমদ্বি খণ্ডিত হয় দিয়াৰ ফৰ আমি কি এতে ক'ব পাৰি AC ৰ মধ্যবিন্দু AC ৰ যেটো মধ্যবিন্দু সেই মধ্যবিন্দুটো তোমাৰ কি BD ৰ মধ্যবিন্দু অৰ্থাৎ এই O বিন্দুটো AC ৰ মধ্যবিন্দু BD ৰ কি বিন্দু অৰ্থাৎ AC ৰ মধ্যবিন্দু ইকুৱেল টু হেতু বিন্দু আকৌ কাৰ BD ৰ মধ্যবিন্দু সহজটো ক'ব পাৰে নাই AC ৰ মধ্যবিন্দু কোনটো O and BD ৰ মধ্যবিন্দু কোনটো O গতিকে AC ৰ মধ্যবিন্দু ইকুৱেল টু BD ৰ মধ্যবিন্দু গপলাৰ নাই এতিয়া আমি কিটো জানো দেই আমি দুটা সূত্ৰ পাইছিলো বিভাজনৰ কি পাইছিলো যেটো মধ্যবিন্দুৰ স্থানাঙ্ক সূত্ৰ আছিল কি আছিল x1 + x2/2, y1 + y2/2 তেন্তে AC ৰ ক্ষেত্ৰত মধ্যবিন্দুৰ স্থানাঙ্ক সূত্ৰ কি হ'ব x1 + x2 কি হ'ব 6 + 9/2, y1 + y2 y1 কিমান আছে 1 + 4/2 ইকুৱেল টু BD ৰ মধ্যবিন্দুৰ সূত্ৰ কি হ'ব BD ৰ মধ্যবিন্দুৰ সূত্ৰ কি হ'ব x1 + x2 8 + p/2, y1 + y2/2 অৰ্থাৎ 2 + 3/2 implies of তা বিন্দুৰ স্থানাঙ্কৰ মাজত সমান চিন আছে মানে x স্থানাঙ্ক সমান y স্থানাঙ্ক সমান আমাৰ ইয়াতে y স্থানাঙ্কৰ প্ৰয়োজন নাই কাৰণ ইয়াতে আমাৰ এই p টো নাই আমাৰ ক'ত p আছে x স্থানাঙ্ক সো this and this আমি কি বুলি উল্লেখ কৰিব পাৰি
সমান সো আমি therefore 6 plus 9 অর্থাৎ ডাইরেক্ট লিখি দিম 6 plus 9 কিমান 15/2 ইকুৱেল টু কি হ'ব 8 plus p by 2 2 2 কি কেনসেল ইমপ্লাইজ অফ এই 8p লগত কি আছে প্লাস 8p ভলাইলে কি হ'ব 15 minus 8 equal to p therefore p equal to 15 ৰ পৰা 8 গলে কিমান 7 এ হল তোমাৰ p ৰ মান